নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে অন্য এক ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত থাকিব 10টা মহৎ লোকৰ বাণী। গতিকে দেৰি নকৰাকৈ বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত, নজনাটো সিমান ডাঙৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম বেঞ্জামিন ফ্ৰেংকলিন। 2 নম্বৰটো, শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম সুভাষ চন্দ্ৰ বসু। 3 নম্বৰটো, ভুলকৈ জনাতকৈ একো নজনাই ভাল। এই বাক্যশাৰী কোৱা ব্যক্তিজনৰ নাম শেক্সপিয়াৰ। 4 নম্বৰটো, শিক্ষাই হৈছে মূল উপায়, যিয়ে মানৱ জীৱনলৈ শান্তি বোৱাই আনিব পাৰে। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম এৰিষ্টটল। 5 নম্বৰটো, শিক্ষাৰ ঘাই উপাদান তিতা, কিন্তু ফলটো বৰ মিঠা। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম এৰিষ্টটল। 6 নম্বৰটো, ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোহে হ'ল শিক্ষাৰ মূল উদ্দেশ্য। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম সক্ৰেটিছ। 7 নম্বৰ, কথা কমকৈ ক'বা, কাম বেছিকৈ কৰিবা। সক্ৰেটিছ। 8 নম্বৰটো, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম মাও ছেতুং। 9 নম্বৰ, আমি এনে শিক্ষা বিচাৰোঁ যি শিক্ষাই আমাক চৰিত্ৰৱান হ'বলৈ শিকাব, মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম কৰাব। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম হৈছে স্বামী বিবেকানন্দ। একেবাৰে শেষৰ বাণীটো, তুমি যদি জীৱনটোক ভাল পোৱা তেনেহ'লে অভাৱত সময় নষ্ট নকৰিবা, কাৰণ জীৱনটো সময়ৰে সমষ্টি। এই বাক্যশাৰী কোৱা মহান ব্যক্তিজনৰ নাম বেঞ্জামিন ফ্ৰেংকলিন। আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।